হেল্ল' গাইছ, আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ। আজিৰ ৰেচিপিটো হৈছে জহা চাউলৰ পোলাও। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। আমাৰ ৰেচিপিটোৰ কাৰণে 3টা পিঁয়াজ লৈ লৈছোঁ আমি, অলপমান আদা লৈ লৈছোঁ। পিঁয়াজকেইটা আমি মিহি মিহিকৈ কুটি লৈছোঁ। আদাডোখৰ পিচি লৈছোঁ। আধা কিলোমান জহা চাউল আমি ভালদৰে ধুই পেলাই বইল এটাত লৈ লৈছোঁ। এবাটি বুট লৈ লৈছোঁ। এতিয়া আমি গেছত কুকাৰটো বহাই দিম। কুকাৰটো গৰম হোৱালৈ আমি ইয়াত ৰিফাইন দি দিম। আমি ৰিফাইন ইউজ কৰিছোঁ, আপোনালোকে ৰিফাইনৰ সলনি ঘিউ ইউজ কৰিব পাৰে। ৰিফাইনটো গৰম হোৱালৈ এতিয়া আমি কুটি থোৱা পিঁয়াজখিনি ৰিফাইনটো দি দিম। আপোনালোকে পিঁয়াজটো ভালকৈ ভাজি ল'ব, ৰঙা হোৱাকৈ। গেছটো বেছিকৈ বঢ়াই নিদিব, গেছটো অলপমান চিমত দি থ'ব যাতে পিঁয়াজটো পুৰি নাযায়। আপোনালোকে গেছটো চিমত দি পেলাই পিঁয়াজটো ভাজিব যাতে পিঁয়াজটো ৰংটো ধুনীয়া হয়। আপোনালোকে পিঁয়াজটো যিমান ৰঙাকৈ ভাজিব পোলাও কালাৰটো সিমানেই ধুনীয়া হ'ব। সেইবাবে আপোনালোকে পোলাওটো ধুনীয়া হ'বলৈ কাৰণে পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ব। চাওক, মোৰ পিঁয়াজটোত বৰ ধুনীয়া কালাৰ এটা এৰি দিছে, আপোনালোকে দেখিব পাইছে। যিহেতু পিঁয়াজটো ৰঙচুৱা হৈ গ'ল, এতিয়া আমি ধুই থোৱা জহা চাউলখিনি পিঁয়াজটোত দি দিম। এতিয়া আমি ভালদৰে লৰাই দিম। জুইটো চিমত দি ল'ব যাতে তলত লাগি নধৰে। এতিয়া আমি পিচি থোৱা আদাখিনি দি দিছোঁ, বুটখিনিও দি দিছোঁ। দি পেলাই ভালদৰে লৰাই দিছোঁ। এতিয়া আমি লং আৰু ইলাচি অলপমান পিচি থৈছিলোঁ, সেইখিনিও দি দিছোঁ। দি পেলাই ভালদৰে লৰাই দিছোঁ। আপোনালোকে 10-15 মিনিটমান ভালদৰে ভাজি ল'ব চাউলটো। জুইটো ইমান কাঢ়া জুই নিদিব, ভালদৰে ভাজি ল'ব। চাই লওক, চাউলটো বৰ ধুনীয়াকৈ ভজা হৈ গ'ল। যিহেতু এতিয়া আমি ইয়াতে পানী দি দিম। পানীখিনি আপোনালোকে গৰম কৰি ল'ব। পানীখিনি গৰম কৰি ল'লে পোলাওটো বেছি ধুনীয়া হয়। এতিয়া আমি আকৌ ভালদৰে লৰাই দিম অকণমান পানীখিনি দি পেলাই। এতিয়া আমি নিমখখিনি দি দিম। 2 চামুচমান নিমখ দিম। নিমখখিনি দি আকৌ এবাৰ লৰাই দিছোঁ। লৰাই দি এতিয়া আমি ঢাকি দিম। আপোনালোকে এটা হুইচেল মাৰি দিব। আজি মোৰ পোলাও ৰেডি। আপোনালোকে একেবাৰে সহজ পদ্ধতিৰে এবাৰ ঘৰত বনাই খাই চাবচোন, বৰ টেষ্টি হয় খাবলৈ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানলৈ, ধন্যবাদ।